Hey guys, welcome my new vlog. আজি মানে আমি এটা চ্যালেঞ্জ ৰাখিছো মানে 50 কিলোমিটাৰ সাইকেল চলাম আমি মই সাইকেল চলাম মানে 50 কিলোমিটাৰ সাইকেল চলাই যাম তো চাই থাকক ভিডিঅ' সকলোৱে গাইস মানে মই আহি পালো বৰ্তমান দলং এখন পালো আৰু দলঙত ৰখি গলো মানে দেখাই দিলো মানে নোমা হ'ল সাইকেল চলালো বহুত ইতিমধ্যে আমি 7 কিলোমিটাৰ সাইকেল অতিক্ৰম কৰিলো আৰু 16 কিলোমিটাৰ মান আছে তাত যাব লাগিব তাত ভালটো চাই থাকক শেষ হ'ল লৈ ভাল লাগিব পুৰা ইন্টাৰেষ্টিং চাই থাকক আমি সাইকেল লৈ আহি পালো বহুতখিনি আহিলো প্ৰায় 14 কিলোমিটাৰ মান আহিলো এতিয়া আৰু বেছি দূৰ নাই আৰু 8 কিলোমিটাৰ মান কোন হ'ব আমি পাঞ্জাল পিছত বহি আছে আৰু আমি এতিয়া যাই আছো কি ব্লগটো বঢ়িয়া হ'ব আগৰ আছে লখিমপুৰ পুখুৰী দেখাম বঢ়িয়াকৈ চাই থাকক ভিডিঅ'টো সেইটো চাই থাককচোন একবাৰ ইণ্টাৰেক্ট দিলোঁ চাওক বঢ়িয়াকৈ চাই লওক একবাৰ কি ধুনীয়াকৈ শ্বটটো দেখাই দিছোঁ চাই লওক ইমান ধুনীয়া সেউজীয়া পথাৰ এনেকুৱা আহি আছোঁ আৰু গাইছ আমি আহি পালোঁ ইতিমধ্যে লখিমপুৰ পুখুৰী চাওকচোন একবাৰ কি ডাঙৰ পুখুৰী বহুত দূৰৰ পিছত আহি পাইছোঁ একদম ভাগা লাগি গৈছে মানে এইটো চাই লওক লখিমপুৰ পুখুৰী বহুত ডাঙৰ মানে পুখুৰীটো জুম কৰি দেখাই আছোঁ চাবা একদম মস্ত পুখুৰী এইটোৰ পৰা সেইটোৰ পৰা দেখাই নাপায় মানে এইটো চাই লওক গাইছ আৰু আমি ইতিমধ্যে আহি পালোঁ লখিমপুৰ পুখুৰী পাৰত চাইকেল চলালোঁ আহি পালোঁ আৰু অকণ গ'লে মই লখিমপুৰ আছোঁ কাৰণে লখিমপুৰ পুখুৰী দেখাই দিলোঁ যাতে মানুহে দেখা পায় যোনবিলাক কাৰণে চিনি নাপায় লখিমপুৰ পুখুৰীটো একবাৰ চাই লওঁ আৰু ভিতৰত চাব লাইক শ্বেয়াৰ কৰি দিব মানুহে লাইক শ্বেয়াৰ নকৰে মানে লাইক বহুত কমে পাৰে দিব বহুত কষ্ট কৰি আহিছোঁ মানে বহুত দূৰৰ পৰা আহিছোঁ একদম লাইক শ্বেয়াৰ একদম কৰি দিব লাগে তেতিয়াই ভাল লাগে নহ'লে এনেই কৰা যাব কষ্ট জানে এটা ভিডিঅ' বনাবলৈ কিমান কষ্ট লাগে কিমান দূৰৰ পৰা আহিছোঁ আমাৰ নাই বুলিও 25 কিলোমিটাৰমান দূৰ আমাৰ তাৰ পৰা তো ইমান দূৰ আহিছোঁ যেতিয়া অকণমান কষ্টৰ ফলটো পাব লাগে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব ছাবস্ক্ৰাইব কৰিব নতুন যদি চেনেলটো তেতিয়া ভাল লাগিব ভিডিঅ'বোৰ বনাই মই প্ৰত্যেকটো ভিডিঅ'তে কৈ থাকোঁ কোনোৱে নকৰে গাইছ মানে আৰু কি হ'ল মানে লখিমপুৰ পুখুৰীৰ পৰা আৰু আগলৈ গ'লোঁ মানে গলতে আৰু ভিডিঅ' দিব নোৱাৰিলোঁ মানে বনাব নোৱাৰিলোঁ পাহৰি গ'লোঁ তো আজিলৈ ভিডিঅ'টো এইখিনিলৈ চাওক পিছলৈ আহি থাকিব ধামাকাৰ ব্লগ চাই থাকক যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক মানে আজি ভিডিঅ'টো বেছি দিব নোৱাৰিলোঁ মানে ভিডিঅ' কৰিব পাৰিলোঁ মানে বাকীবিলাক এইখিনি কৰিলোঁ আৰু আপুনি দেখাই দিলোঁ তো নতুন ভিডিঅ'বিলাক ভাল ব্লগ দিব চেষ্টা কৰিম তো এই চেনেলটো যদি আপুনি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰি লওক লাইক কৰক কমেণ্ট কৰক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰক ভাল ভিডিঅ' পাব তেতিয়াহ'লে ভিডিঅ'টো আজিলৈ ইমানে ধন্যবাদ।